আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাস ৫ নম্বৰ হীৰক জয়ন্তীৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ফ্লেগ হোষ্টিং। আমি ৬০টা বছৰ হৈ গ'ল, ৬০টা বছৰত আমি ৬০টা ফ্লেগ উৰাইছোঁ। তাৰ লগত থাকিলে প্ৰথমতে যিহেতু আমাৰ হোষ্টেলৰ 5ৰ আগমুহূৰ্তত হৈছে আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়। মহাবিদ্যালয়ৰ পতাকা লগত আমাৰ হোষ্টেলৰ পতাকা লগত আমাৰ হীৰক জয়ন্তীৰ পতাকাখন উন্মোচন কৰি আমি আজি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত আমি আমাৰ হোষ্টেলৰ লগত জেইচিৰ যিখিনি আমাৰ ইয়াৰ বন্ধুবৰ্গ ঢুকাই গ'ল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত আমি যিমানবিলাক আছিলে ৬০টা বছৰত প্ৰত্যেক বছৰৰ আমি যিমানখিনি আমাৰ ষ্টুডেণ্টছ ভাইটিৰ পৰা ককা বয়সৰ প্ৰত্যেকজন আহিছে, প্ৰত্যেকে আমাৰ নিজৰ মনৰ ভাষা প্ৰকাশ কৰিছে। যিহেতু আমাৰ যোৰহাট বুলি নকওঁ, অসম বুলি নকওঁ, ভাৰতবৰ্ষ নহয় পৃথিৱীৰ প্ৰত্যেকে জানে যে আমি জুবিন গাৰ্গ এজন মহামানৱতা কেনেকুৱা আছিলে তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই তেখেতে যিহেতু আমাৰ যিটো গছ পুলি ৰুলোঁ নাহৰ গছেৰে আমি আৰম্ভ কৰিছোঁ যে ৰাইজৰ মাজত বিলাই দিছোঁ। আমাৰ ইয়াতে ক'বলৈ আমাৰ হোষ্টেলৰ পৰা এজন আছিলে, বৰ্তমান শংকুৰাজ কোঁৱৰ বিখ্যাত, এইখন হোষ্টেলৰ পৰা তেওঁ পাছ কৰি গৈছে আৰু তেওঁৰ যিটো প্ৰতিভা হোষ্টেলৰ পৰা আৰম্ভ হৈছে তাৰপিছত লাহে লাহে আগবাঢ়ি গৈছে, এতিয়া বিশ্ববিখ্যাতৰ দৌৰত আগবাঢ়িছে। আজি তাৰপিছত আমি অলপ আগতে আমি স্মৰণিকা উদ্বোধন কৰা হ'ল। আমাৰ জ্যেষ্ঠ দাদাসকল আহিলে, লগত আমাৰ যিটো স্বাভিনৰ কমিটি আছিল, কমিটিৰ আমাৰ কামাণ্ডাৰৰ পৰা সৌৰভৰ পৰা গোটেইবিলাকে আছোঁ। উন্মোচন হৈ গ'ল। আমাৰ বিশিষ্ট শিল্পীবিলাকে আমাৰ বয়সিষ্ঠ পূৰ্ণিমা বাইদেউ, তেখেত আছিলে আমাৰ দীপক আচাৰ্যদেৱো আছিলে, লগত আমাৰ ছিনিয়ৰ দাদাসকল আছিলে। প্ৰকাশ কৰা হ'ল যে ৬০টা বছৰৰ প্ৰত্যেকজনে লিখিত যিখিনি লিখিছে সেই লিখা ভাষাবিলাক আমি প্ৰকাশ কৰিবৰ চেষ্টা কৰিছোঁ। সমন্বয়ৰ বাৰ্তা কেনেকৈ বজাই ৰাখিব পাৰোঁ, লগতে হোষ্টেলৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নম্বৰ ছাত্ৰাবাস, লগতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰবিলাকৰ প্ৰকাশ মাধ্যমবিলাক আমি প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। তাৰ মাজত ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু কথা হ'ল আমি সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সমাজৰ গঢ় কেনেকৈ দিব লাগে, অভিযন্তা এজন সৰ্বগুণসম্পন্ন ব্যক্তি হ'ব লাগে, তাৰ কাৰণে আমি প্ৰকাশ কৰিছোঁ। আৰু অহাকালি কাৰ্যসূচী আছে আমাৰ, ইয়াৰ পিছতে হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়া আমি উন্মোচন কৰিম। আমাৰ অসমৰ জাতীয় অস্তিত্ব ৰখা আমি যিটো ভাবোঁ গীতৰ সম্ৰাট বৰগীতেৰে আমি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিম। তাৰপিছত কাৰ্যসূচী আমাৰ হোষ্টেল যিবিলাক ইয়াৰ পৰা পাছ কৰি গ'ল, বৰ্তমান যিবিলাক আছে প্ৰত্যেকৰে মনৰ যাৰ যি প্ৰতিভা আছে, সংগীতে হওক, নাট্য হওক বা কবিতা হওক, আমি পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম। অহাকালিলৈকে আছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ শোভাযাত্ৰা আমি হোষ্টেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰি ল'ম। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী আমি বৌদ্ধিক আলোচনা হ'ব। আলোচনা মানে প্ৰত্যেকৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ হৈ গ'ল, কেনেকুৱা আগবাঢ়িছে, কোনে কি অভিজ্ঞতা হৈ গ'ল, কোনে শিকিছে, কোনে কি কৰিছে, সেই আলোচনাবিলাক হ'ব। আৰু নিমন্ত্ৰিত অতিথি অহাকালি আমি সাংস্কৃতিক সন্ধিয়া নিমন্ত্ৰিত অতিথিৰ দ্বাৰা কৰা হ'ব।